উপস্থিত আছোঁ গোৱালপাৰা মহাবিদ্যালয়ত আৰু এক বিশেষ কাৰণত আজি আহি ইয়াত আমি একত্ৰিত হৈছোঁ। আমি মানে মই আৰু কিছু সংখ্যক সাহিত্যপ্ৰেমী ৰাইজ। কাৰণ আজি গোৱালপাৰা মহাবিদ্যালয়ত গোৱালপাৰা শাখা কবি সন্মিলনৰ উদ্যোগত এখন সাহিত্যৰ অনুষ্ঠান, কবিতাৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সম্প্ৰতি আপোনালোক আটাইয়ে জানে এটা সুখৰ খবৰ যে অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে ভাৰত চৰকাৰে স্বীকৃতি প্ৰদান কৰিছে আৰু অসম চৰকাৰে যি উদ্যোগ লৈছে এই যোৱা ৩ তাৰিখৰ পৰা অহা ৯ তাৰিখলৈকে এই সপ্তাহটোত ভাষা গৌৰৱ সপ্তাহ হিচাপে পালন কৰাৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে, সেই সিদ্ধান্তৰ প্ৰতি সঁহাৰি জনাই গোৱালপাৰা শাখা কবি সন্মিলনেও এই পদক্ষেপ গ্ৰহণ কৰিছে। আৰু আহকচোন আমি অনুষ্ঠানটো কেনেদৰে উদযাপিত কৰিলোঁ আৰু কি কৰিলোঁ এই সমস্তখিনি এবাৰ মোৰ সৈতে সংযোগ হৈ চাবলৈ চেষ্টা কৰক। মোৰ পিছফালে আপোনালোকে বেনাৰখন নিশ্চয় দেখিবলৈ পাইছে। গোৱালপাৰা শাখা কবি সন্মিলনৰ উদ্যোগত আৰু গোৱালপাৰা কলেজৰ সহযোগত আজি ভাষা গৌৰৱ সপ্তাহ উপলক্ষে আয়োজন কৰা এই অনুষ্ঠান আৰু সন্মুখত এয়া গোৱালপাৰা শাখা কবি সন্মিলনৰ সভাপতি ছজুমুদ্দিন আহমেদ ডাঙৰীয়া সভাৰ প্ৰস্তুতি চলাই আছে আৰু খন্তেক পিছতে আমাৰ সভাখন আৰম্ভ কৰিম। গতিকে আপোনালোকে সংযোগ হৈ থাকিব। কেনেদৰে কি হ'ল এই সমস্তখিনি চাবলৈ জানিবলৈ মই আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টো আগবঢ়াব চেষ্টা কৰিম। আমাৰ আমি সকলোৱে এটা খুব ভাল ইতিহাসৰ সাক্ষী হ'লোঁ। অসমীয়া ভাষাটোক মানে জগত সভাত প্ৰতিষ্ঠা হোৱাৰ জ্যোতিপ্ৰসাদৰ যিটো সপোন, সেই সপোন আজি পূৰণ হৈছে। আজি ভাষাটোক ধ্ৰুপদী ভাষা বুলি মানে হৈছে, চিনাকি হৈছে। আৰু এইটো কিন্তু আমাৰ জাতিটোৰ কাৰণে খুব ডাঙৰ এটা কাৰণ এই অসমীয়া ভাষাই এনেকুৱা এটা সংকট কালৰ মাজতো গৈছিল য'ত অসমীয়া ভাষাক এটা সাধাৰণ বঙালী ভাষাৰ এটা ডাইলেক্ট বা ভাষা বুলি কোৱা হৈছিল, দোৱান বুলি কোৱা হৈছিল। তেনেকুৱা প্ৰেক্ষাপটৰ পৰা আজি ভাৰতবৰ্ষৰ মাত্ৰ কেইটামান ভাষা বা পৃথিৱীৰ কেইটামান ভাষাৰ ভিতৰত আমাৰ ভাষাটো হৈছে। এইটো চেলিব্ৰেট কৰাৰ কাৰণে ইয়াত এই ভাষাৰ সৃষ্টি, ভাষাৰ ভাল লগা কথাবিলাকৰ আটাইতকৈ বেছি বৰঙণি যিসকলৰ কবিসকল, এই কবিসকলক লগ লগাই পেলাই অনুষ্ঠান পাতিছে। আমি গোৱালপাৰা কলেজে আপোনালোকৰ লগত সহযোগ কৰিব পাৰি খুব সুখী হৈছোঁ। সঁচা অৰ্থত গোটেই ভাৰতীয় আৰ্য ভাষাবোৰক প্ৰতিনিধিত্ব কৰি আছে সংস্কৃত ভাষাটোৱে। হিন্দী হওক বা অন্যান্য যিবিলাক নব্য ভাৰতীয় আৰ্য ভাষা হওক, প্ৰতিটো নব্য ভাৰতীয় আৰ্য ভাষাত সংস্কৃত ভাষাৰ প্ৰভাৱ আটাইতকৈ বেছি। আৰু অসমীয়া ভাষাটোতো যদিও আমাৰ বেছিভাগ অসমীয়া শব্দ হ'ল তদ্ভৱ শব্দ। তদ্ভৱ মানে হ'ল তাৰ পৰা উদ্ভৱ। তাৰ পৰা উদ্ভৱ মানে যে সংস্কৃতৰ পৰা প্ৰাকৃতৰ মাজেদি আহি অসমীয়া ভাষাটোৰ উদ্ভৱ হৈছে। অসমীয়া শব্দবিলাকৰ বেছিভাগ শব্দ জন্ম হৈছে। উদাহৰণ যেনিবা আমি সংস্কৃতত কম কৰ্ম, বৰ্ডত থাকিলে কিন্তু হয় যে পালি প্ৰাকৃত হয় কৰ্ম আৰু অসমীয়াত কম কাম। সেই ভাষাটোৰ মৌলিকভাৱে জন্ম লাভ কৰা এটা ভাষা হ'ব লাগিব। অৰ্থাৎ কেতিয়াবা ভাষা আমাৰ কৃত্ৰিমভাৱেও ভাষা সৃষ্টি হয়, কিন্তু মৌলিকভাৱে যিটো ভাষা গঠিত হয়, জন্ম লাভ কৰে, তেনেধৰণৰ ভাষাকহে ধ্ৰুপদী ভাষা আখ্যা দিয়া হয়। লগতে সেই ভাষাটোত থাকিব লাগে প্ৰাচীনত্ব। প্ৰাচীনত্ব অৰ্থাৎ কমেও 1500 বছৰ বা 2000 বছৰৰ ভাষা এটাকে ধ্ৰুপদী ভাষা স্বীকৃতি দিয়া হয়। লগতে ভাষাটোত থাকিব লাগিব পৰম্পৰাগত বা যিটো পৰম্পৰাৰে যিটো ভাষা প্ৰাচীন ভাষা 1500 বছৰ বা 2000 বছৰ আগতে যিটো ভাষাই জন্ম লাভ কৰিছিলে, সেই ভাষাটোৱে পৰম্পৰাগতভাৱে তাৰ পৰিৱৰ্তনৰ মাজেদি বৰ্তমানলৈ ধাবিত হোৱা এটা ভাষাকে ধ্ৰুপদী ভাষা আখ্যা দিয়া হয়। চতুৰ্থতে ভাষাটো সাংস্কৃতিক আৰু ঐতিহ্যমণ্ডিত হ'ব লাগিব, অৰ্থাৎ উচ্চ মান বিশিষ্ট সাহিত্য সৃষ্টি হ'ব লাগিব। যদি আজি 1500-2000 বছৰ আগৰ পৰাই ভাষাটো আৰম্ভ কৰি পেলাই আজি আহি আছে, তেতিয়াহ'লে 2000 বছৰ আগতে অসমীয়া ভাষা যিটো আছিল আজি সেইটো নহয়। আৰু আজিৰ পৰা 100 বছৰ বা 200 বছৰ পিছত এই ভাষাটো এইটো হৈ নাথাকিব আৰু তাৰ পৰিৱৰ্তন। ইংৰাজী ভাষা যেতিয়া আৰম্ভ হ'ল তেতিয়া এইটো কেল্টিক লেংগুৱেজ বুলি কোৱা হৈছিল, CELT, কেল্টিক বুলি কোৱা হৈছিল। 5th centuryত আহিলে এংগ্লো ছেকশ্যনসকলে, জৰ্মান যিবিলাক, তাৰ আগতে আহিছিল এই হেৰিবিলাকে, ৰোমানবিলাকে বাৰে বাৰে আক্ৰমণ কৰি পেলাই ৰোমান ইনফ্লুৱেঞ্চ পৰিলে ইংৰাজী ভাষা। এই ভাষাটো খিচিৰি ভাষাটো চাব, ৰোমান ইনফ্লুৱেঞ্চ পৰিলে প্ৰথমে কেল্টিক ভাষাৰ ওপৰত, তাৰপিছত জৰ্মান ইনফ্লুৱেঞ্চ পৰিলে 5th century।
11th century আহি গ'ল আপোনাৰ নৰ্মান ফ্ৰেঞ্চ ৰোমান জাৰ্মান ফ্ৰেঞ্চ এই গোটেইবোৰ ইনফ্লুৱেঞ্চ কৰি এটা খিচিৰি ভাষা হয় ভাষাৰ ব্যাকৰণ পৰ্যন্ত নাছিল শেক্সপিয়াৰৰ যদি ভাষাবিলাক আমি চাওঁ তেতিয়াহ'লে সেই ব্যাকৰণ আমি গ্ৰহণ কৰিব নোৱাৰোঁ আমাৰ প্ৰাণৰ ভাষাটোৱে ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰিলে এয়া আমাৰ বাবে পৰম প্ৰাপ্তি পৰম আনন্দৰ বিষয় আজিৰ এই শুভ লগনত গোৱালপাৰা ভাষা কবি সন্মিলনে গোৱালপাৰা জিলাৰ বৌদ্ধিক সমাজক একত্ৰিত কৰি তাৰেই জয়গান গোৱাৰ প্ৰয়াস চলাইছে বিশ্ব দৰবাৰত এয়া অসমীয়া ভাষাৰ জয়যাত্ৰা ৰাজ্যখনৰ প্ৰতিটো বিষয়তে অসমীয়া ভাষাৰ প্ৰয়োগ আৰু ব্যৱহাৰ সুনিশ্চিত হওক পুনৰবাৰ তাকেই আমি দোহাৰিব বিচাৰিম পৃথিৱীখনৰ আজি ভীষণ বেমাৰ মন গ'লেই ক্ষমতাৰ বেপাৰীবোৰে ইয়াত পেলেষ্টাইন চলে কবিতাৰ নাই প্ৰয়োজন কাৰণ প্ৰতিটো মুহূৰ্ততে ইয়াত সৃষ্টি হয় একোটিকৈ নতুন কবিতা কাৰো বাবে আদিম উল্লাস হয়তো কাৰোবাৰ দুখৰ সমনীয়া ভাষা মোৰ অসমীয়া মাতৃৰ সহযোগত পিতৃয়ে শিকাইছিল পাতনিৰ পাঠশালাত ছাৰৰ সন্মুখী হাতৰ আখৰৰ বাখৰে উজ্বলাই তুলিছিল দুচকুৰ সপোন অমানৱতা আঁতৰাই মানৱতাৰ সংগীত গাই মানৱৰ মাজত ভেদাভেদ আঁতৰাই ঐক্য তান বজাই মিলনৰ সংগীত গাই ধন্য কৰিলা মানৱ হল সুধা ভৰিৰে স্পৰ্শ কৰা নাই ভূমি প্ৰথম জাক বৰষুণত বতাহে কঢ়িওৱা মাটিৰ সুবাস বিচাৰি নাপায় নাকে সুগন্ধিৰ ভিৰত সহপাঠী শৈশৱৰ বন্ধু যেতিয়া কথা পাতে সম্ভ্ৰমত এনে লাগে মোৰ তাত যেন থৈছে সন্মানবোৰ বন্ধ তুমি ভাষাৰ ভঁৰাল পৰিচকল বৰ্ণিল হল অসমীয়াই স্বৰ্ণিল হল আই আচল এই ভাষাৰে কথাৰ মহলা এই ভাষাৰে কবিতাৰ ছন্দত নাচিছো গাইছো বিহু বৰগীত এই ভাষাৰে কৰিছো প্ৰতিবাদ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় ভাষা ভাষিক সমৰত এই ভাষাৰে গৌৰৱান্বিত অসমীয়া বুলি কবিতাৰে যদি পেট ভৰে কবিতাৰে যদি শান্তি আহে তেন্তে থাকা উজাগৰে মোৰ আপত্তি নাই 4 শতিকাৰ প্ৰাকখনত মই ওলাইছিলোঁ ৰূপান্তৰৰ পথেৰে পৰিৱৰ্তনৰ সন্ধানত এজন পথিক হৈ সীতামাৰী হৈ মিথিলাৰ ধূলিৰ সুগন্ধেৰে উৎকল অংগ গংগা সাগৰৰ পাৰে পাৰে আহি ধূসৰ গৌৰ সমতত হৈ প্ৰাগজ্যোতিক কামৰূপ কোচ কমতাপুৰী ৰত্নপীঠ কামপীঠ স্বৰ্ণপীঠ সৌমাৰ পীঠৰ বৰ্ণিৰ সংস্কৃতিৰ সেউজীয়া ৰূপ কুমাৰ ভাস্কৰ বৰ্মা হৰ্ষবৰ্ধনৰ মিত্ৰতাৰ সাক্ষী মই বিয়েন চাঙৰ সৈতে আহিছোঁ বহুবাৰ মাধৱ কন্দলীৰ ৰামায়ণৰ বকচাত উঠি আহিছোঁ অসমীয়া ভাষাৰ শতিকাগৃহ কামৰূপ গোৱালপাৰালৈ আমার আইপিতার মাতৃভাষাত মোৰ পৰহে চপচপীয়া অথেৰে নিগৰি অহা আইৰ ভাষাক মই অপোজৰে পৰাই শুনিছোঁ বুলি মোক নিচুক আছে ক বুলি মাত শিকাইছে স্বৰবৰ্ণ ব্যঞ্জন বৰ্ণৰ ধ্বনি
মোৰ প্ৰাণত অহৰহ বাজি থাকে এই মাতৃভাষা মোৰ অতিকেই আপোন যিহেতু আচলতে জীয়াই আছোঁ জীয়াই থকাৰ হেঁপাহ কুঞ্জলুকা খোজ উজ্জ্বল হুমুনীয়া জলপানীত সেন্দুৰীয়া কল্পনা আইৰ হাতত ধৰি ফুৰাৰ বয়স মতিলেং বিলৰ কাষেৰে গৈ গৈ জিঞ্জিৰামৰ ফটফটীয়া পানীত পখালত হাত ধৰি দেহত হাত ধৰে আকৌ খচ হাতীশিলা পাহাৰৰ দাঁতিয়েদি লুংলুঙীয়া বাটেৰে আজিও সেই স্মৃতিয়ে আমনি কৰে সংগুটি চপোৱা পথাৰ মেহনতি জনতাৰ জুপুৰি দুই একে সোধে বেটি জামাইৰ বাদ্যে যাবে না যাত্ৰা আপাতমস্তক এক জটিল যাত্ৰা তথাপিও বাট পুৰি বাই হিমগিৰি শিখৰত উৰুৱাইছা বিজয় সজ্জা বহু শিল গলি গলি পানী হল তোমাৰ সাহসৰ উত্তাপত বহু জোৱাৰ ভাটা শান্ত হল তোমাৰ মমতাৰ আলিংগনত জন্মদিনটো এটা মাইলৰ খুঁটি নানা ৰঙীন ফুলৰ সমাহাৰে উজ্বলাই তোলা এটা পবিত্ৰ প্ৰভাতৰ পদূলি এটা উকাহ পলোৱাৰ বিৰতি তাৰপিছত আকৌ যাত্ৰা খলা বোমা একাকাৰ কৰি সময়ক নতজানু কৰি কোনেও নাজানে লৰা ধেমালিৰ চলেৰে স্মৃতিয়ে তোমাক কন্দুৱাই হকি বিহকে ৰাতিৰ আন্ধাৰত বুকুত কবৰ খান্দে বিষাদে তথাপিও জিলমিল জোনাকৰ দৰে এমুখ হাঁহি অথত সানি নীলিমাৰ নেদেখা চোতালত ফুলি থকা যেন শাৰদীয় শুভ্ৰ শেৱালি জন্মদিনটো এটা অজুহাত মাত্ৰ পুৰণিৰ এলবাম খুলি অতীতক লিৰিকি বিদাৰি চোৱাৰ গতানুগতিক বিৰতি যাত্ৰাৰ শেষ নাথাকে কাৰণ ঘাটে ঘাটে ৰৈ থাকে অনুৰাগী যুদ্ধৰ পৰিসমাপ্তি থাকে কিন্তু যাত্ৰা অবিৰত অন্তহীন